হাই এভৰিৱান, চেলিমাছ কিটচেন এণ্ড ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু হেপী নিউ ইয়াৰ সকলো ফেমিলিলৈ। আৰু আপোনালোকৰ কি খবৰ মোক জনাব তলত কমেণ্ট কৰি। আৰু নতুন বছৰৰ সকলোলৈকে মই শুভকামনা যাচিলোঁ, যাতে 2021টো সকলোৰে ভালে যাওক। 2022টো সকলোৰে বহুত বেয়াই গ'ল। আৰু আজি মই এটা চিকেন বিৰিয়ানী ৰেচিপি লৈ আহিছোঁ, কেনেকৈনো বনাওঁ। এতিয়া মই লৈছোঁ এয়া 600 গ্ৰাম এয়া মই ব্ৰইলাৰ মাংস লৈ লৈছোঁ। আৰু ইয়াত মই এইফালে এইখিনি দৈ লৈছোঁ 1 বাতি। এতিয়া মই প্ৰথমতে দৈখিনি অলপ অলপকৈ ইয়াত দি দিম, ইমানখিনিয়ে হ'ব। মই 1 বাতি নিদিওঁ, আধা বাতি দিছোঁ। আৰু ইয়াত মই 2টা এনেকুৱা নেমু স্লাইচ লৈছোঁ, নেমুখিনি মই চেপি দিম। নেমুটো অপশ্যনেল হয়, দৈ দিলে নেমু নিদিলেও হ'ব। মই দি দিছোঁ, খাই নেমুৰ টেষ্ট এটা বৰ ধুনীয়া টেষ্ট আহে। আপোনালোকে যদি দিব নিবিচাৰে নিদিলেও হ'ব। এয়া মই এনেকুৱা দুটা পিচ দিলোঁ। আৰু ইফালে মই এয়া চাওক, আদা নহৰু, এয়া নহৰু দিলোঁ। এয়া ইমানখিনি মই আদা দিলোঁ। আৰু এফালে মই এয়া মছলা ৰেডি কৰি লৈছোঁ। সোৱাদ অনুসৰি এয়া নিমখ লৈছোঁ। আৰু এফালে মই মিট মছলা লৈছোঁ, আৰু চিকেন মছলা, আৰু হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি, আৰু জালুকৰ গুড়ি। আৰু এইখিনি হৈছে আপোনাৰ বিৰিয়ানী মছলাটো মই শেষত দিম। এইখিনি মই গৰম মছলা লৈছোঁ। এতিয়া মই গোটেইখিনি ইয়াত মিক্স কৰি দিম। এইখিনি মই হাতেৰে মিক্স কৰি লওঁ গোটেইখিনি। এইদৰে আপোনালোকে গোটেইখিনি মিক্স কৰি 1 ঘণ্টামান ফ্ৰিজতো ৰাখিব পাৰে, নহ'লে এটা ছাইডত ৰাখি দিব। এয়া চাওক, এফালে মই অলপমান ধনিয়া আৰু কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ। আৰু এইফালে এয়া গোটা লং, ইলাচি, দালচেনি, আৰু বিৰিয়ানী যেতিয়া মই চাহী বিৰিয়ানী মছলাটো দিম। আৰু ইয়াত চিকেন বিৰিয়ানীৰ লগত মই 4টা এগ দিম, কণী দিম। 4টা কণী এতিয়া মই ইয়াৰ লগতে বনাই দিম। আৰু অলপমান এইফালে মই চাওক, অলপমান পিঁয়াজ কাটি লৈছোঁ। আৰু ধনিয়া গুড়ি মেৰিনেট কৰোঁতে নাই দিয়া, সেই গতিকে ইয়াত বনাওঁতে দি দিম। একদম চিম্পুলত সহজতে বনাম। এতিয়া কুকাৰটো গৰম হৈ গ'ল। মই এতিয়া মিঠাতেল দিছোঁ। আপোনালোকে মিঠাতেলৰ জেগাত ঘিউ দিব পাৰিব, ঘি দিলেও বহুত ধুনীয়া টেষ্ট আহে। এতিয়া এইখিনি গৰম হ'লে মই কেইটামান জালুক আৰু জিৰা দি দিম ইয়াত। গৰম হৈ গ'ল। মই এয়া চাওক, কেইটামান জিৰা আৰু গোটা জালুক কেইটামান ইয়াত দি দিলোঁ। এতিয়া অনিয়নখিনি মই ফ্ৰাই কৰি ল'ম। আপোনালোকে পিঁয়াজখিনি আগতীয়াকৈ ফ্ৰাই কৰি ল'ব পাৰিব, মই ডাইৰেক্ট বনাইছোঁ। আৰু মই কেইটামান এয়া কাজু দি দিছোঁ, এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও হ'ব। এতিয়া পিঁয়াজখিনি একদম পূৰা ৰঙা কালাৰ হোৱালৈকে ভাজি ল'ম। ইফালে মই এয়া পিঁয়াজখিনি ভাজি আছোঁ। এয়া চাওক, পিঁয়াজখিনি তেতিয়া মই গোটা যে মই মছলাকেইটা লৈছিলোঁ এইকেইটা দি দিম। তেলত ডাইৰেক্ট দিলে ফুটি আহে, সেই গতিকে মই এতিয়া ওপৰৰ পৰা দিছোঁ। আপোনালোকে ডাইৰেক্ট তেলতো দিব পাৰিব। এয়া বাৰু গোটেইকেইটা দি ল'লোঁ। আজি মই কণী আৰু চিকেন মিক্স বিৰিয়ানী বনাই আছোঁ। এইটো একদম কুকাৰত বনোৱা ইজি প্ৰচেছ, ইজিকৈ দেখাইছোঁ একদম। আৰু এইফালে এখন কেৰাহী পাতি লৈছোঁ। ইয়াত মই এতিয়া অকণমান তেল ঢালি দিম।
এতিয়া মই ইয়াত কণীকেইটা অকণমান তেল দি মই কণীকেইটা ভাজি ল'ম। কণীকেইটা মোৰ ভাজা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি এইকেইটা নমাই লওঁ। এই পিঁয়াজখিনি পূৰা গল্ডেন ব্ৰাউন হৈ গ'ল, ৰঙা হৈ গ'ল। এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি ইয়াত দি দিম। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এনেকৈ আমি এতিয়া পানী যেতিয়ালৈকে চিকেনৰ পৰা নোলায় তেতিয়ালৈকে আমি 5-10 মিনিট এনেকৈ ভাজি থাকিম। এয়া চাওক কি ধুনীয়া কালাৰ আহিছে। আৰু এটা চিক্ৰেট বস্তু আছে, সেইটো আগলৈ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, মই দেখুৱাম। আৰু এটা ইয়াত বস্তু দিম, সেইটো হ'ল নামটো নকওঁ, এতিয়া ভিডিঅ'টো চাই থাকক। চাওক অকণ অকণীয়া পানী ওলোৱা আৰম্ভ হৈছে। এতিয়া মই ইয়াত ধনিয়া পাউডাৰ দিছোঁ। ধনিয়া পাউডাৰটো সৰহকৈ দিলে ভাল লাগে, মই 2 চামুচ দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি আকৌ অলপ দেৰি ভাজি ল'ম। আৰু বিৰিয়ানী খাই কোনে কোনে ভাল পায় তলত কমেণ্ট কৰি জনাবচোন। আমাৰ ঘৰত কিন্তু বাচ্চা পাৰ্টিয়ে চবেই ভাল পায় দেই। আৰু এইফালে মই অকণমান দৈ লৈ লৈছোঁ। এই চাওক, এইটো অপশ্যনেল হয়, আপোনালোকে দিলে খাই ভাল পাব আৰু বেছিকৈ টেষ্ট আহিব। এতিয়া এইখিনি দি মই গেছটো কমাই ল'ম, দি আকৌ ধুনীয়াকৈ মিক্স কৰি যাম। যেতিয়ালৈকে আমাৰ দৈখিনি মিক্স হৈ নাযায় তেতিয়ালৈকে লৰাই থাকিম, নহ'লে দৈ দিয়াৰ লগে লগে ফাটিব আৰম্ভ কৰে। সেইকাৰণে আমি লগাতাৰ একদম লৰাই থাকিব লাগিব। এই চাওক কি ধুনীয়া কালাৰ আহিছে। এতিয়া গেছটো বঢ়াই আকৌ আমি লৰাই থাকিম। আৰু নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব আপোনালোকৰ হিচাপত। আৰু চাউল দিয়া হ'ব, সেই গতিকে আপোনালোকে নিমখটো ওপৰত আকৌ ইচ্ছা কৰিলে দি দিব পাৰিব। আৰু পদিনা পাত যাৰ ঘৰত আছে পদিনা পাত দি দিব। পদিনা পাত দিলে বহুত ধুনীয়া গোন্ধ ওলায়। মোৰ তাত নাই, সেই গতিকে মই সুদা ধনিয়া পাতকে দিম আজি। চাওক এনেকুৱা জিৰা ৰাইচ বুলি কয় এইকেইটা। এইটো ধৰণৰ মই এনেকুৱা সৰু চাউল লৈ লৈছোঁ, মিহি মিহি। আপোনালোকে ভাত খোৱা চাউলেৰেও বনাব পাৰে, কিন্তু একচুৱেলি বাচমতি ৰাইচটো হ'লে ধুনীয়া হয় বিৰিয়ানী। বাচমতি ৰাইচ দি এবাৰ ট্ৰাই কৰি চাব, বহুত ধুনীয়া আহে। চাওক, আৰু ভাজোঁতে আপোনালোকে এটা কথা মন কৰিব, ঢাকনাখন লগাই নিদিব, এনেকৈ খোলাকৈ ভাজিব, লৰাই থাকিব। দৈ দিয়া হৈছে গতিকে তলত লাগি যাব। এয়া চাওক মোৰ ভাজা হৈ গ'ল। এতিয়া মই ধুই লোৱা চাউলখিনি ইয়াত দি দিম। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'লোঁ। আৰু যোনে আলু খাই ভাল পায় আলুও দিব পাৰিব ইয়াত। আলু দিলেও ভাল লাগে, ধুনীয়া টেষ্ট আহে খাবলৈ। এয়া চাওক চাউলটো মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত মই এতিয়া ভাজি লোৱা মই কণীকেইটা চাৰিওকাষে দি দিম। আৰু এতিয়া মই ইয়াতে কাটি লোৱা ধনিয়া পাতখিনি দি দিম ধুনীয়াকৈ। আৰু
ধনিয়াখিনি একদম সৰহকৈ দিব, বহুত বেছিকৈ দিব, তেতিয়া বহুত ধুনীয়া লাগে। ধনিয়া আৰু পদিনা পাত যিমান বেছিকৈ দিব সিমান ধুনীয়া খুচবু আহে, গোন্ধ আহে। আৰু কেঁচা জলকীয়া এনেকৈ দি দিব, গোটাই গোটাই দিব, নহ'লে অকণমান ফালি ফালি দিব। মই এনেকৈ ফালি ফালি দিছোঁ আগটো। সেয়া আৰু এটা চিক্ৰেট আছিল যে আপোনালোকক দেখাম এতিয়া মই। এয়া মই অলপ কেওৰা ৱাটাৰ দিম। এয়া চাওক, এখন চামুচৰ সহায়ত মই এনেকৈ, বেছি নিদিওঁ মই, মোৰ চাউলো কম, সেই গতিকে মই এনেকৈ এই 1 টিস্পুন আৰু আধা টিস্পুন দিছোঁ। আৰু এতিয়া অকণমান সোৱাদ অনুসৰি মই আকৌ নিমখ অকণমান ওপৰৰ পৰা দি দিম। এইটো ষ্টেজতে আপোনালোকে যদি ঘি থাকে, ঘি অকণ দি দিব, খুব ধুনীয়া আহে গোন্ধ। এতিয়া মই অলপ গৰম পানী গৰম কৰি লৈছিলোঁ, এইখিনি মই ইয়াত ঢালি দিম। পানীটো আপোনালোকে জোখমতে দিব। এয়া চাওক, যদি ঘি থাকে ইয়াত এচামুচ বা 2 চামুচ আপোনালোকে ঘি দি দিব। মই এইটো জুখি পেলাই দিয়া নাই, পানীটো আন্দাজতে দিছোঁ। আপোনালোকে জুখি পেলাই দিব পাৰিব চাউলৰ পৰিমাণ চাই লৈ। এয়া মোৰ এতিয়া পানী দিয়া হৈ গ'ল। মোৰ তাত ঘি অকণমান আছে, মই ভাবিছোঁ এইকণ দি দিম। এইখিনিয়ে আছিলে, এই মই ঘৰত বনোৱা ঘি আছিলে, 1 চামুচ আছিলে, দি দিছোঁ। এতিয়া ঢাকনাখন ধুনীয়াকৈ লগাই দিম আৰু এটা হুইচেল মাৰিলে মই অফ কৰি দিম। এয়া চাওক, আমাৰ কুকাৰৰ চিটি লাগি গ'ল, হৈ গ'ল। এতিয়া মই কুকাৰৰ ঢাকনাখন খুলিলোঁ। বহুত ধুনীয়া গোন্ধ। এই চাওক কি ধুনীয়া কালাৰ আহিছে। মই এটা ছাইডৰ পৰা অলপ দেখাই দিছোঁ আপোনালোকক। এই চাওক, একদম দোকানৰ দৰে হৈছে, হোটেলৰ দৰে হৈছে একদম। এই চাওক, বনাই এবাৰ ট্ৰাই কৰিব, বহুত টেষ্টি হয় খাবলৈ। হেপী নিউ ইয়াৰ। এই চাওক, মই অকণমান উলিয়াই আপোনালোকৰ ওচৰত পৰিৱেশন কৰি দেখুৱাই দিছোঁ। এয়া চাওক, কালাৰটো যিমান ধুনীয়া হৈছে, খাবলৈও সিমান টেষ্টি হয়। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব। আৰু আজি আমাৰ নিউ ইয়েৰ স্পেচিয়েল বুলি চিকেন এগ মিক্স বিৰিয়ানী হয়। এইটো খাই বহুত টেষ্টি হয়। আৰু যদি ভিডিঅ'টো চাই, ৰেচিপিটো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱৰ লগত, আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকে আপোনালোকে। আৰু যদি আপোনালোকে কিবা কুৱেশ্যন সুধিবলগীয়া আছে, তলত কমেণ্ট বক্সত মোক কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। বাই আৰু হেপী নিউ ইয়াৰ। আৰু মোৰ মৰমৰ ইউটিউব ফেমিলি সকলোলৈকে মই আকৌ এবাৰ পুনৰ হেপী নিউ ইয়াৰ মৰম যাচিলোঁ মোৰ ফালৰ পৰা। আজিলৈ ভিডিঅ'টো ৰাখিছোঁ ইয়াতে। বাই।